কিমান ইনকাম কৰি আছে আৰু মই এগৰাকী হাউসৱাইফে হয় বৰ্তমান ইন প্ৰেজেন্ট আৰু মোৰ কেৰিয়াৰটো ষ্টপ হৈ গৈছিল এটা সময় মই এগৰাকী জব ওৰিয়েন্টেড আছিলো কিন্তু ধৰি লওক ফেমিলি ৰেসপন্সিবিলিটি লোৱাৰ কাৰণে লবলগীয়া হোৱাৰ বাবে ইয়াতে কেৰিয়াৰটো ষ্টপ হৈ গৈছিল কিন্তু আৰু এতিয়া যেতিয়া DDREAMত জয়েন কৰিছো তেতিয়াৰ পৰা এনে ধৰণে এচিভমেন্ট এটা পাইছো আপোনালোকে চাওক সম্পূৰ্ণ নিজৰ কষ্টৰ বলত নিজৰ যদি অসাধ্য আপোনালোকৰ মানে চেষ্টা থাকে তেতিয়া হলে এনে ধৰণে আপোনালোকেও এচিভ কৰিব পাৰিব মই এটো এই কাৰণে দেখুৱাইছো আপোনালোকক আমি 10 মাহত এইখিনি এচিভ কৰিছো এটো জুন মাহতে কমপ্লিট কৰিব দিছিলে টপ 20ত আমি আহিছিলো অসমৰ পৰা দুগৰাকী আছিলো আমি আৰু এটো মোৰ পিকচাৰ হয় আপোনালোকে চাওক গটিকে ইয়াতে অকল ইনকাম কৰাই নহয় গাইস খুব সুন্দৰকৈ আপোনালোকে ইনকাম কৰিব পাৰিব নিজৰ কেৰিয়াৰটো আপোনালোকৰ যদি ষ্টপ হৈ গৈছে ঘৰত সোমাই যদি এটা বোৰিং জিন্দেগী আপোনালোকে লৈছে একেখন শিডিউলতে যদি কাম কৰি আছে তো তেনে ধৰণে ইয়াতে আহি আপোনালোকে ইনকাম কৰাৰ লগতে খুব সুন্দৰকৈ আপোনালোকে এনজয় কৰি আমাৰ লগত কামটো কৰিব পাৰিব আৰু আমাৰ যেটো কোম্পানী DDREAM কোম্পানী দুগৰাকী আছে মেনেজিং ডাইৰেক্টৰ আপোনালোকে দেখা পাইছে স্ক্ৰিনত মিস্টাৰ সংকল্প ৰাৱত স্যাৰ আৰু মিসেস পলক বুদৱানী মেমৰ কথা কবলৈ গলেও তেখেত এগৰাকী হাউসৱাইফ আছিলে আৰু আজিৰ ডেটত তেখেত এগৰাকী এটা কোম্পানীৰ মেনেজিং ডাইৰেক্টৰ হয় আপোনালোকে চাওক আৰু স্যাৰ খুব কম বয়সত যেটো সময়ত মানুহে ধৰি লওক ফেসবুক হোৱাটসএপ চাই সময় মানে পাস মানে টাইম কৰে এগৰাকী ষ্টুডেন্ট হয় গটিকে এই সময়ত তেওঁ এজন মেনেজিং ডাইৰেক্টৰ হয় গটিকে আমাৰ কোম্পানীটো মানে ফাৰ্স্ট স্টেজ গ্ৰোইং কোম্পানী হয় তো এটো কাৰণে হয় তেখেতলোক এক্সপার্ট হয় আৰু ইয়াতে এবছৰ হৈছে আমি সাকসেসফুলি এবছৰ কমপ্লিট কৰিছো মাৰ্চৰ 1 তাৰিখে আৰম্ভ হৈছিলে 22 চনৰ আৰু এতিয়া মাৰ্চত এবছৰ হৈছে এই সময়ছোৱাত যদি আমি পৰিক্ৰমাটো চাবলৈ যাওঁ তেতিয়া হলে এতিয়ালৈকে 60000 ইয়াতে এন্ট্ৰি হৈছে মেল এন্ড ফিমেল উভয় লগ লাগি ইয়াতে খুব সুন্দৰকৈ লাখ টকা ইনকাম কৰিব পাৰিছে আৰু প্ল্যানটো মই খুব সুন্দৰকৈ বৰ্ণনা কৰি দিম এতিয়া আমাৰ এচিভমেন্ট খিনি দেখুৱাই লওঁ আপোনালোকক অকনমান ইয়াতে আপুনি আহি কেনে ধৰণে ইনকাম কৰিব পাৰিব সেই ইনকামৰ অকনমান স্ক্ৰিনশ্বট মই আপোনালোকক দেখুৱাম যাৰ জৰিয়তে আপুনিও তেনে ধৰণে ইনকাম খিনি কৰিব পাৰিব এইখিনি সম্পূৰ্ণ আমাৰ অসম টিমৰ হয় আপোনালোকে চাওক ইয়াতে গাইস আপোনালোকে ইনকাম এনে ধৰণে কৰিব পাৰিব আমি দুটা আইডিত হেতু হৈছে মোৰ দুটা আইডিৰ ইনকাম আপোনালোকে চাওক মই দেখুৱাইছো 1 মিনিট যেটো মোৰ ফাৰ্স্ট চেক আছিলে হেতু মই আপোনালোকক অকনমান দেখুৱাইছো চাব নিশ্চয় আপোনালোকৰ আচৰিত যেন লাগিছে এটো চাওক যেটো মোৰ 12 সেপ্টেম্বৰ 22 চন 12 সেপ্টেম্বৰ প্ৰথম মোৰ চেক এখন আপোনালোকে চাওক এটো হৈছে 12 সেপ্টেম্বৰৰ চেকখন আৰু এটো 19 সেপ্টেম্বৰ 12 সেপ্টেম্বৰত আপোনালোকে চাওক ইয়াতে এমাউন্টটো 88740 rupees এই মাহ জুন মাহৰ পৰা ওয়াৰ্ক কৰিছো আৰু এটো সেপ্টেম্বৰৰ মোৰ প্ৰথম চেক হয় আপোনালোকে চাওক 88740 আৰু সেকেন্ড চেকখন আহিছে 6630 টকা গটিকে কিমান ফাৰ্স্ট স্টেজ গ্ৰোইং হয় আপোনালোকে নিশ্চয় এবাৰ অনুধাৱন কৰিব পাৰিছে আমাৰ কোম্পানীৰ লোগো হৈছে এটো লগতে আমি ওয়াৰ্ক কৰি আছো লোগোটোৱে হৈছে আমাৰ পৰিচয় আপোনালোকে ফেসবুকত যিমান দেখা পাব আসাম টিম ইনফিনিটি আমাৰ অসমৰ লোগো হয় আৰু গটিকে ইয়াতে এটো মোৰ পিক হয় আপোনালোকে চাওক কোম্পানী ফালৰ পৰা এনে ধৰণে আপোনালোকেও কিছুমান এচিভ পাব পাৰিব এচিভমেন্ট পাব পাৰিব multitasking and multi-talented আৰু master recruitment in her state Assam গটিকে চাওক গটিকে এনে ধৰণে আমাৰ লিডাৰ সকল আমাৰ অসম টিমত আছে গ্ৰো কৰিছে আৰু এনে ধৰণে ইনকাম খিনি লবলৈ সক্ষম হৈছে এটো চাওক ভাগ্যবিনা ৰাভা এখিনি প্ৰথমতে আপোনালোকে চাই লওক তেতিয়াহে আইডিয়া কৰিব পাৰিব ইয়াতে কেনে ধৰণে কোনে ইনকাম কৰি আছে এটো ওপৰ দেখা পাইছে আমাৰ টিমটো আমাৰ যেটো আসাম টিম এটো ৰকিং কুইন বুলি আপোনালোকে আছে দেখিছে তো এনে ধৰণে আমাৰ কিছুমান গ্ৰুপ থাকিব আৰু সেই তাৰ পৰা আপুনি ইনকাম কৰিব পাৰিব
এবছৰ হাজং আপোনালোকে দেখা পাইছে এটো ইনকামটো প্ৰথম ইনকাম আছিল এটো তেওঁৰ এটো দেখা পাইছে মেল পারসন হয় আপোনালোকে নিজে পঢ়ি চাওক মই পঢ়িব নালাগে অসমীয়াতে ধুনিয়াকৈ লিখা আছে এটো চাওক আপোনালোকে জাহিদুল চাওক এটা ঘড়ী এচিভ কৰিছিলে ইনকাম পোৱাৰ লগতে এনে ধৰণে আপোনালোকে উপহাৰ কিছুমান লাভ কৰিব পাৰিব কোম্পানী ফালৰ পৰা কবিতা দিহিঙিয়া আপোনালোকে চাওক এটো ইনকাম 3 অক্টোবৰ 22 জয়া দাস ইয়াতে চাওক দুটা আইডিত ইনকাম লৈছে এটো সেপ্টেম্বৰ 22 হয় মই দেখাই যাম আপোনালোকক অকনমান ফাষ্ট দেখাও টাইমটো কভাৰ নহব এটো দেখা পাইছে আপোনালোকে এটা সৰু বস্তু হয় জ্যোতিৰাণী গুৰাগোহাঁই এটো লৈছে নিজৰ ইনকামৰ ফালৰ পৰা আমাৰ টিমৰ গ্ৰুপ হয় আৰু এটো চাওক মমি বৰুৱা সেতিয়া এটো আপোনালোকে দেখা পাইছে ইনকাম বিলাক গাইজ এনে ধৰণেই হ'ব এখন মুগা মেখেলা লৈছে মমি বৰুৱাই আপোনালোকে চাওক নিজৰ ইনকামৰ পৰা ধেমাজিৰ হয় খুব সুন্দৰকৈ কৰি আছে লিডাৰ হিচাপে এটো মোৰ হয় আপোনালোকে চাওক ইউনিভাৰ্সিটি মই শেষ কৰিলো তাৰ পিছতে কেৰিয়াৰটো ষ্টপ হৈ গৈছিল এটা সময়ত আৰু DDREAMত আহি জয়েন কৰাৰ পিছত নিজে এম্পাৱাৰ হোৱাৰ লগতে ইয়াতে হাজাৰ হাজাৰ মহিলা কেতিয়ালৈকে আমাৰ 4000 আছে গাইস এবছৰৰ ভিতৰত আমাৰ 4000 আছে এই 4000 এম্পাৱাৰ কৰিবলৈ সক্ষম হৈছো সেইটো এটা ডাঙৰ কথা মঞ্জু ভক্ত আপোনালোকে চাওক এটো ইনকাম চাওক এটো মাৰ্চৰ হয় এটো জয়া দাসৰ এটো পিছৰ ইনকাম আছিলে এটো সপ্তাহৰ ইনকাম গাইস আপোনালোকে চাওক 9435 rupees এনে ধৰণে আপোনালোকে ইনকাম কৰিব পাৰিব গাইস দেখা পাইছে নিশ্চয় এটো এদিনৰ মোৰ ইনকাম আপোনালোকে চাওক 6000 টকা 300 টকাৰ পৰা 6000 টকা লৈকে আপুনি ইনকাম কৰিব পাৰিব এনেকে বহুত আছে এখিনি চাই থাকিলে অলপ টাইমটো কভাৰ নহবগৈ এটো চাওক ৰুমি দেৱী গায়ন আমাৰ যিখিনি প্ৰডাক্ট আছে যেহেতু আমাৰ এটো হৈছে সম্পূৰ্ণটা প্ৰডাক্ট বেস কোম্পানী আৰু প্ৰডাক্টটো ইউজ কৰি তেখেতে কেনেকুৱা পাইছে সেইখিনি ইয়াতে অকনমান ৰিভিউ দিছে এটো এদিনৰ মোৰ ইনকাম আপোনালোকে চাওক 2400 টকা যেটো নেকি আপুনি ইয়াতে আহি কল্পনা কৰিব নোৱাৰে গাইস এনেকৈ আপোনালোকৰ ইনকাম খিনি ইয়াতে হ'ব এটো আছিল 10 এপ্ৰিলৰ ইনকাম এসপ্তাহৰ ইনকাম গাইস 9180 টকা আপোনালোকে দেখা পাইছে আৰু অনুমান কৰিছে যে ইয়াতে আমি ইনকাম খিনি কেনেকৈ কৰি আছো এতিয়া আহিছো মেইন পইণ্ট মই বৰ্ণনা কৰিম যে ইনকাম খিনি আমি কোৰ পৰা কেনেকৈ কৰিব পাৰো আৰু এটা বস্তু মই আপোনালোকক দেখাই লওঁ যে আমাৰ 1960 চন আৰু এতিয়া 2020 হয়নে এই কিমান এটা ডিফাৰেন্স হয় তেতিয়াৰ যেটো 100 টকাৰ ভ্যালু আছিল মই একদম শৰ্ট কৈ যাম আপোনালোকে খুব সুন্দৰকৈ শুনিব আৰু এটা পজিটিভ আপোনালোকে মন লৈ বহক যত নেকি আপুনি মই যিখিনি ইনকাম দেখাই গলো তাৰ জৰিয়তে সেই তেনে ধৰণে যাতে আপুনি পাবলৈ সক্ষম হয় মাত্ৰ আমাৰ এতিয়া 15 মিনিট বা 20 মিনিটৰ মিটিং থাকিব আৰু এই 20 মিনিটটোৱে আপোনালোকে যি সকলে ধুনিয়াকৈ শুনিব তেওঁলোকৰ জীৱনটো দেখিব এটা মানে টাৰ্নিং পইণ্টত পৰিণত হ'ব মাই ডিয়াৰ গাইস ইয়াতে লাইফ লং ইনকাম কৰিব পাৰিব আৰু খুব আপুনি এনজয় কৰিব পাৰিব আমি যেনেকৈ কৰি আছো ঠিক তেনে ধৰণে আপুনিও ইয়াতে কৰিব পাৰিব আৰু 1960 চনত যেটো আমাৰ 100 টকাৰ ভ্যালু আছিল এতিয়া 20 চনত সেইটো 1 লাখ টকা ভ্যালু হৈছে গৈ আপোনালোকে চাওক ইয়াতে এটো যেটো অৰ্গানাইজেচন আছে WHO হুৰ বিষয়ে আপোনালোক সকলোৱে জানে নিশ্চয় তাৰ এটো সমীক্ষা আপোনালোকে চাওক 60 চনত 100 টকা যেটো আছিল আজিৰ ডেটত 1 লাখ টকা হৈছে গৈ গটিকে 1 লাখ টকা যদি আপুনি আজিৰ ডেটত ইনকাম নকৰে তেতিয়া হলে আপোনালোকে জানো সেইটো এটা এনজয় কৰি লাইফ কটাইছে গটিকে সেই কাৰণে সকলোকে নিশ্চয় এটা সাইড পাৰ্ট ইনকাম হিচাপে লাগে আৰু কোনে কোনে জয়েন কৰিব পাৰিব মাই ডিয়াৰ ফ্ৰেন্ডস ইয়াতে সকলোৱে জয়েন কৰিব পাৰিব এটা জব বিচাৰি গলে আপুনি চাব এটা যেতিয়া জব বিচাৰি যাব তেতিয়া এখন বহল বায়োডাটা দিব লাগিব হয়নে নহয় আপোনালোকে নিজে এবাৰ চিন্তা কৰি চাওক মই হেন্ট্ৰি কিটা উলিয়াইছো এখন বহল বায়োডাটা আপোনালোকক মানে প্ৰয়োজন হ'ব কিন্তু আমাৰ ইয়াতে ইমান ডাঙৰ একো নালাগে আমাৰ এটো হৈছে সম্পূৰ্ণ প্ৰডাক্ট বেস
কোম্পানী হয় আৰু সম্পূৰ্ণ আপুনি স্বাধীনতাৰে এটা মোবাইল ফোনৰ জৰিয়তে এই ইনকামটো কৰিব পাৰিব এইটো আপোনালোকে চাওক স্ক্ৰিনশ্বট লৈ ল'ব পাৰিব আমাৰ ইয়াতে এন্ট্ৰি 4টা আছে 4 ধৰণৰ আছে মানে আপুনি ইনকাম ইয়াতে 4 ধৰণে কৰিব পাৰিব এটা বেলেগ দেখুৱাইছো ৰব হেতু অকনমান আপোনালোকৰ কনফিউজন হৈ যাব আপুনি ইয়াতে ইনকাম 4 ধৰণে কৰিব পাৰিব হেতু আপোনাৰ ওপৰত ডিপেন্ড কৰিব কিমান টকা আপুনি বিচাৰে এদিনত আপুনি কিমান টকা বিচাৰে আসলতে হেতু ওপৰত ডিপেন্ড কৰি ইয়াতে এন্ট্ৰি খিনি হয় ইয়াতে চাব এক মিনিট ইয়াতে আপুনি প্ৰথমতে এখিনি চাব ডেইলি যেটো ইনকাম হয় ইনকাম যেটো হয় 1500 টকা হ'ব প্ৰথম 1500 টকা আমাৰ এটো ডেইলি ইনকাম আপোনালোকে লিখা আছে দেখা পাইছে 1500 3000 4500 আৰু 6000 টকা প্ৰত্যেক দিনে আপুনি ইয়াৰ পৰা ইনকাম কৰিব পাৰিব 1500 3000 4500 আৰু 6000 টকা তাৰ কাৰণে কি কৰিব লাগিব ষ্টেপ ওয়াইজ মই কৈছো আৰু আপুনি খুব সুন্দৰকৈ শুনিছে আৰু ভাল ধৰণে বুজিব পাৰিছে মাই ডিয়াৰ ফ্ৰেন্ডছ চাব আমাৰ এমাউন্ট এইকেটা চাওক 1100 2200 3300 আৰু 4400 আমাৰ এটো হৈছে সম্পূৰ্ণ হাৰ্বেল কোম্পানী হয় প্ৰডাক্ট বেস কোম্পানী হয় কোনো ধৰণৰ সাইড এফেক্ট নাই আমাৰ এইখিনি হৈছে আয়ুৰ্বেদ শাস্ত্ৰৰ লগত জড়িত হয় যেনেকৈ আমাৰ পুৰণি ভাৰতবৰ্ষ অতীজৰে পৰা আয়ুৰ্বেদিক প্ৰডাক্ট বিলাক চলি আহিছে আমাৰ ফলমূল বনদৰৱ এইবিলাক চলি আহিছে তাৰে তৈয়াৰী হয় মই খুব সম্পূৰ্ণ আপোনালোকক অসমীয়া ভাষাত ভালকৈ বৰ্ণনা কৰিবলৈ যত্ন কৰিছো আৰু আপোনালোকে নিশ্চয় খুব সুন্দৰকৈ শুনি এইখিনি বুজি পাব মাই ডিয়াৰ ফ্ৰেন্ডছ যেতিয়া কিবা এটা আপুনি বুজিবলৈ যত্ন কৰে সম্পূৰ্ণ মানে শান্ত পৰিবেশত থাকিলে সেইখিনি বুজিব পাৰিব হা গতিকে মোৰ এটাই অনুৰোধ এই আধা ঘন্টা 20 মিনিট সময় মাত্ৰ আপোনালোকে খুব শান্তৰে শুনক শান্ত পৰিবেশত ইয়াতে চাব 1500 3000 4500 আৰু 6000 টকা আপুনি প্ৰতিদিনে ইনকাম কৰিব পাৰিব যেটো মই আপোনালোকক দেখাই গলো আমাৰ ইনকাম খিনি দেখাই গলো মোৰটো দেখাইছো আমাৰ টিমৰ খিনি দেখাই গলো দেখা পাইছে 1500 3000 4500 আৰু 6000 ইনকাম আপুনি কৰিব পাৰিব প্ৰতিদিনে তাৰ কাৰণে আপুনি ইমানটো এমাউন্টৰ স্ক্ৰিনশ্বট লৈ লব আপোনালোকে 1100 টকাৰ যদি আপুনি এটা প্ৰডাক্ট কোম্পানী অৰ্ডাৰ কৰে তেতিয়া আপুনি 1500 ইনকাম কৰিব পাৰিব তুলনা হয় জানো আপোনালোকে নিজে চিন্তা কৰি চাওক 3000 টকা আপুনি প্ৰতিদিনে ইনকাম কৰিব পাৰিব 2200 টকাৰ এটা প্ৰডাক্ট আপুনি অৰ্ডাৰ কৰিব লাগিব প্ৰডাক্ট পাব আৰু লাইফ টাইমৰ কাৰণে ইনকাম ইয়াৰ পৰা আপুনি লাখ টকা লৈকে জেনাৰেট কৰিব পাৰিব 4500 টকা 4500 টকা যদি আপুনি ইনকাম কৰিম বুলি ভাবে আপুনি 3300 টকাৰ প্ৰডাক্ট অৰ্ডাৰ কৰিব লাগিব আৰু আটাইতকৈ ডাঙৰ যেটো আছে আটাইতকৈ বেষ্ট প্ল্যান হয় আমাৰ 6000 টকা আমি ইয়াতে এটো কোৱা হয় ডায়মণ্ড মেম্বাৰ এইকেটা এফালে লিখা হৈ আছে সৰু হৈ গৈছে কাৰণে মই আপোনালোকক কেনে ধৰণে দেখাইছো 6000 টকা আপুনি পাৰ ডে ইনকাম কৰিব পাৰিব যদিহে আপুনি 4400 টকাৰ যিকোনো এটা পাৰচেজ কৰে আৰু এটো হৈছে আমাৰ সম্পূৰ্ণ প্ৰডাক্ট বেস কোম্পানী গতিকে প্ৰডাক্ট খিনি মই আপোনালোকক অকনমান দেখুৱাম মই লগত আপোনালোকক দেখাই যাম চাব ইয়াতে যি কোনো আপুনি প্ৰয়োজনীয় সামগ্ৰী ইয়াৰ পৰা ললেই হ'ল হেলথ ইজ ওয়েলথ স্বাস্থ্যই আমাৰ পৰম সম্পদ হয়নে যদি স্বাস্থ্যটো আমাৰ বেয়া থাকে তেতিয়া হলে আপুনি বেলেগ খিনি কেনেকৈ এনজয় কৰিব পাৰিব প্ৰত্যেক ক্ষেত্ৰতে আমাৰ প্ৰডাক্টৰ 7খন সাৰ্টিফিকেট আছে এইখিনি চাওক 7টা সাৰ্টিফিকেট আছে আৰু আটাইতকৈ আমাৰ যেটো বেষ্ট হৈছে এটো আয়ুষ মন্ত্ৰালয়ৰ সাৰ্টিফিকেট আমি কিচেনত যিবিলাক প্ৰডাক্ট ইউজ কৰো আমি গম পাও জানো ময়ো গম নাপাও যে আমি কিখিনি মানে প্ৰডাক্ট ইউজ কৰো কি আমাৰ সাৰ্টিফিকেট আছে কিন্তু আমাৰ কোম্পানীত DDREAMত 7খন সাৰ্টিফিকেট আছে মাই ডিয়াৰ ফ্ৰেন্ডছ ইয়াতে যিখিনি প্ৰডাক্ট আছে সেইখিনি হৈছে এইখিনি আপোনালোকে চাওক শ্যাম্পু সকলোৱে ইউজ কৰে হয়নে এইখিনি হৈছে আমাৰ হেয়াৰ প্ৰডাক্ট চাওক ইয়াত দামও লিখা আছে এটো দেখা পাইছে গুটেইখিনি আমাৰ ফলমূলেৰে তৈয়াৰী হয় weight loss product এটো আপোনালোকে দেখা পাইছে আৰু ইয়াতে দামও লিখা হৈ আছে weight loss productৰ নামেই কৈছে ওমেন কেয়াৰটো আপোনালোকে নামটো কওঁতে চিনিব পাৰিছে ওমেনৰ যিখিনি মানে সৰু খুৰা প্ৰবলেম আছে সৰুৰ পৰা ডাঙৰলৈকে গুটেই এটো মহৌষধ বুলিব পাৰি লেডিজ সকলৰ কাৰণে বাকটন জুসটো হৈছে সম্পূৰ্ণ আমাৰ এটো বেৰিৰ পৰা তৈয়াৰী বগৰী যেটো আমাৰ অসমীয়াত কয় সেই তাৰ পৰা তৈয়াৰী আপোনালোকে চাওক গুটেইখিনি সাপ্লিমেন্ট পাব ইয়াৰ পৰা হেলথ ফিটনেস টো এটা আমাৰ সাপ্লিমেন্ট হয় এডিটক্সটোৱে আমাৰ গুটেই বডিটো ক্লিনজিং কৰিব সকলোৱে লব পাৰে মেল ফিমেল সকলোৱে লব পাৰিব এইখিনি প্ৰডাক্ট আৰু আমাৰ শ্যাম্পু আছে আপোনালোকে চাওক এইখিনি শ্যাম্পু দেখা পাইছে
শ্যাম্পু আছে, ফেস ওয়াশ আছে, আৰু এইখিনি নিজে আপোনালোকে লৈ পেলাই এনে ধৰণে এটো ফেশিয়াল কিট হয়, ফ্ৰুটছৰ হয়, আৰু এটা আছে এলোভেৰা, এটো ওয়েট লস হয়, এটো ফেশিয়াল কিট। এইখিনি আমাৰ প্ৰডাক্ট আছে, এটিটক্স, বাকটন জুস, এইখিনি শ্যাম্পু আমাক সকলোকে লাগে ঘৰত, লিপষ্টিক আছে, আৰু লিপষ্টিকৰ প্ৰতি মানে সকলো আমাৰ নাৰীৰ দুৰ্বলতা এটা থাকে, নিজৰ পছন্দ অনুসৰি এনে ধৰণে প্ৰডাক্ট লৈ পেলাই আপোনালোকে আইডিটো ইয়াতে লগাব লাগিব। আইডিটো আমি কৰ পৰা দিম? আপোনালোকক আমি এনে ধৰণে দিম, চাওক ওপৰত দেখা পাইছে DDREAM.in, এইটো হৈছে আমি মেম্বাৰ, ওপৰত লিখা আছে। এনে ধৰণে আপোনালোকক আইডি আৰু পাছৱৰ্ড আমি দিম। আমাৰ ইয়াতে যিসকল মেম্বাৰ আছে তেওঁলোকৰ আইডি পাছৱৰ্ড মোৰ ইয়াতে সেভ হৈ আছে। এইখিনি এনে ধৰণে আপোনাক যেতিয়া এটা প্ৰডাক্ট ল'ব আপোনাক আইডি আৰু পাছৱৰ্ড আমি এনে ধৰণে দিম। এইখিনি চাওক। আৰু এই আইডি পাছৱৰ্ড পাই আপুনি ওয়ার্ক কৰিব লাগিব। কি ওয়ার্ক কৰিব এতিয়া আপুনি? এই ইনকাম খিনি যে পাইছো, এটো মোৰ ইনকাম চক 3 ইনকাম, 3 ফেব্ৰুৱাৰী ইনকাম, ইয়াতে আপোনালোকে দেখা পাইছে কিমান 10,000 টকা, 3000 টকা আছে, 10টাকৈ সিট আছে ইয়াতে। এই 3 তাৰিখে মোৰ ইনকাম আছিল 5400 টকা। আপোনালোকে ইয়াতে হিসাব কৰি চাওক। এনে ধৰণে আপোনালোকে ইনকাম খিনি কৰিব পাৰিব। এটো চাওক ইয়াতে 10টা আছে হয়নে? 300কৈ 10টা আছে মানে 3000 টকা। এটো চাওক, এটো আছিল মোৰ এদিনাখনৰ, এটো আপোনালোকে দেখা পাইছে। এটো 1 2 3 10লৈকে আছে, আপোনালোকে নিজে কাউন্ট কৰিব। এটো কৰ পৰা উলিয়ালো? মই যে এতিয়া আপোনালোকক দেখাই গলো DDREAMৰ মেম্বাৰ যে, সেই তাৰ পৰা এটো সিট ওলাইছে। চাওক এটো 10টা আছে, এটো 10লৈকে আছে হয়নে? আৰু এইফালে 11 12ৰ পৰা 19 লৈকে আছে। আমাৰ 1 সিট 2 সিট এনে ধৰণে আহিব। এটো আপোনালোকে দেখা পালে হিসাব কৰি চাওক। ইয়াতে আমাৰ কেটা আছে? টোটেল 5400 টকা আছিলে 3 তাৰিখৰ মোৰ ইনকাম। এটা এই ইনকাম বিলাক পাবৰ কাৰণে আপুনি আসলে কৰিব কি লাগিব? সেইটোই হৈছে আসল কথা। চাব এতিয়া এটা মই আপোনালোকক এটো দেখাইছো, স্ট্ৰাকচাৰটো দেখাইছো। এই যেটো ব্লু কালাৰ আছে আপোনাৰ আইডি পাছৱৰ্ড আছে। তাৰ পাছতে আপুনি কি কৰিব লাগিব? আপুনি নিজকে আজি কোৱেশ্চন কৰক যে আপুনি এই যেটো আমাৰ জব বুলিয়ে কক, লাগিলে আপুনি যিয়ে নকৰক ঘৰত বহি উপাৰ্জন কৰা বুলিয়ে কক, কিয় আহিছে? আপুনি যেনেকৈ আহিছে আন 10 জনো ইয়াতে এনে ধৰণে জয়েন হৈ আছে, প্ৰত্যেক দিনাখনেই জয়েন হৈ আছে। কাৰণ কোনো মানুহে নিজৰ ইনকামটো লৈ সুখী নহয়। যিমানে আমাৰ খৰচৰ মাত্ৰা বাঢ়িছে, আমাৰ উপাৰ্জনৰ মানে পথটো তেনে ধৰণে অহা নাই হয়নে নহয় আপোনালোকে কওক। গতিকে দুজন প্ৰথমতে আপোনাৰ লগৰী হিচাপে ল'ব লাগিব, প্ৰথম পাৰ্টনাৰ হিচাপে ল'ব লাগিব। আৰু সেই দুজন কৰ পৰা আনিব? সেই দুজন আপোনাক আমি ফ্ৰী অফ কষ্ট ট্ৰেইনিং দিম। গতিকে সেই দুজনৰ পৰা প্ৰথম আপোনাৰ ইনকাম হ'ব 1200 টকা। এটো মই আপোনালোকক ডায়মণ্ড এন্ট্ৰি কথা কৈছো, যেটো লাষ্টত আছিল 6000 টকা ইনকাম, সেইটোৰ কথা বৰ্ণনা কৰিছো। আপোনাৰ প্ৰথম ইনকাম হ'ব 1200 টকা। প্ৰথম যেটা আপুনি দেখি পাইছে পেয়াৰটো, হা যেটো প্ৰথম লাইন দেখিছে, সেই প্ৰথম লাইনত আপোনাৰ ইনকাম হ'ব 1200 টকা। সেই দুজন মাত্ৰ দিব লাগিব আৰু আপোনাৰ মানে ব্যৱসায় জাৰ্নি ষ্টাৰ্ট হৈ যাব। আৰু তেখেত সকলে কি কৰিব? তেখেত সকলেও দুজন মেম্বাৰ দিব। আপুনি যেনেকৈ দিছে তেওঁলোকও তেনেকৈ দিব। দুজন মেম্বাৰে আমাৰ ইয়াতে ইনকামটো আৰম্ভ হয়। আৰু সেই তেওঁলোকে যে দুজন মেম্বাৰ দিছে 4 জন হৈছে, এই 4 জনৰ পৰা আপোনাৰ ইনকাম আহিব 2400 আহিব। কিমান আহিব? 2400 আহিব। যদি আপুনি মানে ধৰি লওক বুজি পোৱা নাই, ভাল ধৰণে শুনক যে প্ৰথম পেয়াৰটোত আহিব আপোনাৰ 1200 আহিব। আৰু সেকেন্ড যেটো লাইন আছে, সেকেন্ড যেটো পেয়াৰ আছে তাত আহিব 2400 আহিব। সেই দুজনে কামটো কৰিছে তলৰ লাইনটোত, আপুনি কিন্তু কৰা নাই, প্ৰথম দুজনকে দিছে হয়নে? গতিকে আপোনালৈ আহিছে সমান ইনকাম 2400। আৰু সেই 4 জনে কি কৰিব? 4 জনেও একেটাই কাম কৰিব। তেওঁলোকে যেতিয়া দিব আপোনাৰ টিমত হ'ব 8 জন হ'ব। 8 জনৰ আপোনাৰ ইনকাম হৈছে কিমান হৈছে? 4800 টকা। এইটো মাত্ৰ মই আপোনালোকক মেটচিং ইনকামৰ কথা কৈছো। মেটচিং ইনকামটো আপোনাৰ যেতিয়াই ষ্টাৰ্ট হৈ যাব তেতিয়া আৰু বাকি 4টা আমাৰ ইনকাম ইয়াতে পায়। এই 4টা ইনকাম সেইকেইটা অটো জেনাৰেটেড বুলি কয়, মানে সেইকেইটা নিজেই হ'ব। আজি যেনেকৈ আমাৰ ইনকামটো 300 টকাৰ পৰা 6000 টকালৈকে হৈ আছে, এনে ধৰণে হৈ আছে।
প্ৰথম আমাৰ কাম হ'ব কামখিনি শিকিব লাগিব তাৰ পাছতে আৰু আপুনি সেই কামখিনি তেওঁলোক দুগৰাকী শিকালেই হ'ব ইমানটোৱে কাম আমি সম্পূৰ্ণ ওমেন এম্পাৱাৰমেন্টত কাম কৰো নিজৰ আপোনাৰ যেটো ইন্টাৰেষ্ট আছে যদি আপোনাৰ ভিডিও এডিটিংৰ ইন্টাৰেষ্ট আছে সেই ইন্টাৰেষ্টখিনিকে আমি পইচালৈ মানে ট্ৰান্সফাৰ কৰো গতিকে আৰু সেইখিনি আপোনাক ফ্ৰীকৈ আমি শিকাম আৰু ইয়াতে বেছিকৈ ধৰি লওক শিকিবলৈ বা বুজিবলৈ একো নাই একদম সিম্পল হয় এইটো চাওক প্ৰথমতে আপুনি আহিছে ওপৰত দেখা পাইছে অৰেঞ্জ কালাৰত আপুনি আহিছে প্ৰথম পেয়াৰ আহিছে দুজন আহিছে সেই দুজনৰ পৰা আপোনাৰ ইনকাম 1200 হৈছে দুজনে আকৌ দুজন দিছে ইনকাম হৈছে আপোনাৰ 2400 হৈছে আৰু সেই চাৰিজনে আকৌ দিছে 4800 হৈছে তাৰ পিছৰ পেয়াৰটোত 6000 8000 10000 এনে ধৰণে মাই ডিয়াৰ ফ্ৰেন্ডছ বাঢ়ি যায় তাৰ কাৰণে আপুনি ইয়াৰে যিকোনো এটা প্ৰডাক্ট মনৰ পছন্দৰ ললেই হ'ব ইয়াতে খুব ডাঙৰ এমাউন্ট নহয় আপুনি 1100 টকাৰ পৰা 4400 টকাৰ ভিতৰত যিকোনো এটা প্ৰডাক্ট অৰ্ডাৰ কৰিব লাগে প্ৰডাক্ট পাই যাব আৰু লাইফ টাইমৰ কাৰণে আপুনি সিকিউৰ হৈ যাব মাত্ৰ আপুনি আমাৰ লগত মানে আপুনি সহযোগিতা আগবঢ়াব লাগে গোটেইখিনি আপোনাক আমি কভাৰ আপ কৰিম ট্ৰেইনিংৰ জৰিয়তে আৰু ইয়াতে কিছুমান আপোনালোকে এনে ধৰণে উপহাৰ পাব আমাৰ অসম টিমৰ ফালৰ পৰা আমি ৰাখো এটো চাওক সৰু যদিও এটো এটা বহুত ডাঙৰ কথা এটো চাওক নিজৰ ইনকামৰ জৰিয়তে এইবিলাক হৈছে আমাৰ টিমৰ ইনকাম আপোনালোকে চাওক ডেইলি 300 টকাকৈ আহিছে এতিয়া আমি যেটো সমীক্ষা চলাইছিলো এগৰাকী হাউস ওয়াইফে মাত্ৰ হাত খৰচ কেটা হলেই বিচাৰে মাহত 2000 3000 পৰা ধৰি খুব বেছি 15000 বা 20000 টকা বিচাৰে কিন্তু আমাৰ ইয়াতে আপোনালোকে খুব কম সময়ৰ ভিতৰত ইনকামখিনি এনে ধৰণে কৰিব পাৰিব এইবিলাক হৈছে আমাৰ ইনকাম বিলাক আপোনালোকে চাওক আৰু আপোনালোকৰ কোৱেশ্চনখিনি লম কি ভাল পাইছে ইয়াতে আপোনালোকে লিখক এনে ধৰণে আপোনালোকে উপহাৰ পাব চাওক এইখিনি আমাৰ আসাম টিমৰ ফালৰ পৰা ৰাখা হৈছে ইনকাম পাব লগতে এনে ধৰণে উপহাৰ পাব আমাৰ এটো যেটো আছিল ফেচিয়েল কিটৰ এটো ৰিভিউ হয় এটো আপোনালোকে গাড়ী এখন লৈছে এখেতে চাওক 8 মাহৰ ইনকামৰ পৰা এখেতে এখন গাড়ী লৈছে আপোনালোকে দেখা পাইছে গাইস হেতুৱে কৈছো যে আপোনালোকে মানসিকতাটো সলনি কৰক মই নোৱাৰিম মই মানে কেনেকৈ কৰিম সেই কথাখিনি আপোনালোকে অকনমান এয়া হৈছে আমাৰ মেম হয় ছাৰ হয় আপোনালোকে নিশ্চয় দেখা পাইছে ফটোত এটো এটা বহুত ডাঙৰ এচিভমেন্ট হয় মাই ডিয়াৰ ফ্ৰেন্ডছ যে এনে ধৰণে আমাৰ ইয়াতে খুব কম সময়ৰ ভিতৰতে আমি এনে ধৰণে এচিভ কৰিব পাৰিছো আৰু এটা টিম আমাৰ এতিয়া কিমান আছে 4000 মেম্বাৰৰ এটা টিম আছে এতিয়া নিশ্চয় আপোনালোকে গোটেইখিনি কথা বুজি পাইছে আৰু এতিয়া সুধিব আপোনালোকে আমাৰ লিডাৰ সকল আছে আমি সুন্দৰকৈ আপোনালোকক গোটেই কোৱেশ্চনখিনিৰ এনসাৰ কৰি দিম প্ল্যান টু সিম্পল হয় প্ল্যান টু একদম সিম্পল হয় ইয়াতে কোনো ধৰণৰ আপোনালোকে হয় ইয়াতে আমি ট্যাক্স পেও কৰিব লাগে গভ সাৰ্ভিসত যেনেকৈ ট্যাক্স পে কৰিব লাগে আমি ট্যাক্স পে কৰিম হা এতিয়া আমাৰ লিডাৰ সকল আছে আৰু এটা কোৱেশ্চন আহিছে আচ্ছা অনলাইনে হ'ব গোটেইখিনি অনলাইন হ'ব আপুনি ঘৰত হয় আপুনি যেনে ধৰণে এডভাৰটাইজটো পাইছে ঘৰত বহি ইনকাম কৰিব পাৰিব মাত্ৰ এটা মোবাইল ফোনৰ জৰিয়তে আপুনি মোবাইল ফোনৰ জৰিয়তে কি ইনকাম কৰিব পাৰিছে আপুনি নিশ্চয় নাই পৰা সেই মোবাইলটোৰ জৰিয়তে আপুনি যিকোন সময় এতিয়া মোবাইলত দিছে আমি তাকে ট্ৰান্সফাৰ কৰো পইচালৈ ফ্যামিলি হয় ফ্যামিলি জব কৰো আচ্ছা আচ্ছা আপুনি জব যদি কৰে পাৰ্ট টাইম হিচাপে কৰিব পাৰিব এটো আমাৰ ৰেকৰ্ডেড সেশনো আপোনালোকক আমি প্ৰভাইড কৰিম এতিয়া মই আনমিউট কৰিছো আমাৰ লিডাৰ সকল আছে তেখেত সকলেও আপোনালোকৰ আনসাৰ কৰিব আপোনালোকে এতিয়া সুধক কি বুজি পোৱা নাই আৰু কি ভাল লাগিছে আটাইতকৈ কি ভাল লাগিছে আমাৰ নেটৱৰ্কৰ সতীৰ্থ আছে জানো মই অনুমান হৈছে আপোনালোকে কওক এতিয়া আমি গোটেই কোৱেশ্চনখিনি আনসাৰ কৰি দিম গুড ইভিনিং গুড ইভিনিং রোশন আপুনি কিবা সুধিবনি রোশন বুলি এজন আছে ডাবল জেড হয় কক রোশন আপুনি কিবা কব
মাইকটো চুই দিয়ক ৰঙা মাইকটো আছে চুই দিয়ক অডিও এটা আছে সেই অডিওটো আপোনালোকে চুই দিলে আমি শুনি পাওঁ আপোনালোকৰ মাতটো আমাৰ যিসকল লিডাৰ আছে লিডাৰ সকলো এতিয়া খুব সুন্দৰকৈ ইনকাম কৰিছে ৰৌশন কক আপুনি আপোনাৰ অডিও কানেক্ট হৈছে হেল্ল' হয় মই এটা কথা কৈছো যে কিবা যদি বস্তু চেল কৰা নাযায় মানে মই যিকোনো বস্তু এটা কিনা নগ'ল আৰু তেতিয়া ধৰ হ'ব নে নহয় হয় এইটো আমাৰ ধেমাজিৰ মমি বৰুৱা আছে তেখেতে আনসাৰটো ধুনীয়াকৈ কৰি দিব মমি কন্টিনিউ কৰি দিয়া তেখেতে সুধিছে যে আমি যদি সেলিং নকৰো তেতিয়াহলে আমাৰ ইনকাম কৰ পৰা হ'ব হয় ৰৌশন হয় হয় আপুনি মাত্ৰ আইডি পাছপোৰ্টটো পাবৰ কাৰণেহে কোম্পানী এবাৰ প্ৰডাক্ট ল'ব লাগে আৰু আমাৰ প্ৰডাক্ট সেলিং কৰিব নালাগে ইনকামটো আমাৰ ক'ৰ পৰা আহিব আপুনি জইন কৰি আপোনাৰ বিজনেছ পাৰ্টনাৰ হিচাপে দুজন দিব লাগে আপোনাৰ ডাউনত মাত্ৰ দুজন দিব লাগে সেই দুজনৰ পৰাই আপোনাৰ ইনকামটো পাব আচ্ছা বুজিলে হয় বুজিছো আৰু সেই দুজনে কি কৰিব সেই দুজনেও একেটা কামেই কৰিব হা প্ৰডাক্ট তেওঁটো কিয় ল'ব তেওঁ কোম্পানীত মেম্বাৰ হ'বৰ কাৰণে তেওঁ আকৌ প্ৰডাক্ট ল'ব সেই দুজনে যেতিয়া দুজন দিব কেইজন আহিব দুই দুগুণ কিমান 4 হয়নে 4 জন আহিব সেই 4 জনৰ ইনকামটো আপোনালৈ আহিব আপুনি মাত্ৰ দুজনহে দিছে হয়নে নহয় দুজন পাৰ্টনাৰ দিছে দুজনৰ ইনকামটো পাইছেই প্ৰথমতে আৰু 4 জনৰ ইনকামটো পাব কেনেকৈ পাব কাৰণ আপোনাৰ ডাউনত গৈছে আমাৰ কোম্পানীৰ সফটওয়্যাৰটো তেনে ধৰণে বনোৱা হৈছে আৰু সেই 4 জনে কি কৰিব একে কামেই কৰিব তেওঁলোকেও দুজন দিব যোন সিৰিয়াস হৈ ইয়াতে জয়েন কৰিব আৰু তেওঁ তেনে ধৰণে আকৌ দুজন দিব খুব ডাঙৰ কথা নহয় আপুনি এতিয়ালৈকে চাওক আপোনাৰ কিমান বয়স হ'ল আপোনাৰ ফ্ৰেন্ড সাৰ্কেল আছে হয়নে নহয় আপুনি সোশ্যাল মিডিয়াত দেখখিনি কাম কৰক এই আপুনি যে ফেসবুকটো ৰান কৰে তাৰ পৰা কিবা ইনকাম পায় জানো নিশ্চয় নাপায় গতিকে সেই সোশ্যাল মিডিয়াৰ জৰিয়তে আপুনি আহিছে আজি হয়নে হয়নে নহয় গতিকে সেই সোশ্যাল মিডিয়াটোকে আমি ইউজ কৰি আমি ইনকামত ব্যৱহাৰ কৰো একেবাৰে সহজ হয় ইয়াতকৈ আৰু আপুনি সেকেন্ড মানে 2 নম্বৰ কি অপচন আছে আপোনালোকে মোক যি সকল আছে ইয়াতে আপোনালোকে চাট বক্সটো লিখিব পাৰিব এনে ধৰণে ইনকাম কৰিব পাৰিব জানো আপোনালোকে কক কিন্তু আমি কৰি আছো আমি ইয়াত যি সকল আছো ব্যৱসায়ী মহিলা হিচাপে আছো বা ব্যৱসায়ী পুৰুষসকল আছে তেওঁলোকে তেনে ধৰণে ইনকাম খিনি কৰি আছে মই আপোনালোকক দেখুৱাই গলো তাৰ মানে মানে আৰু কিবা সুধিব আপুনি প্ৰশ্ন নাই সুধিব নাই আৰু ঠিক আছে আপুনি এনে ধৰণে ইনকামটো কৰি লাইফ লং এটা ইয়াৰ পৰা ইনকাম জেনাৰেট কৰিব পাৰিব আৰু মই আপোনালোকক এইখিনিতে আৰু এটা কথা জনাই থওঁ যেতিয়া আপুনি এটা বিজনেস কৰিছে সেই বিজনেসটোলে যদি আপুনি দুদিন নাযায় ইনকাম পাব জানো নিশ্চয় নাপায় হয় নাপায় আৰু সেই কিবা এটা জব কৰিছে হা 4 দিন আহে ছুটি 4 দিন আহে মাজত আমি কিন্তু সেই কিদিনতো ইনকাম পাওঁ কেনেকৈ পাওঁ কাৰণ আমাৰ মানে ধৰি লওক টিমত যেতিয়া জয়েনিং হৈ থাকিব তেতিয়া আমাৰ ইনকামটো আহি থাকিব 300 টকাই নহওক কিয় গতিকে সেই ইনকামখিনি আমাৰ আহিব আমি প্ৰডাক্টটো লম কেনে অনন্যা আপুনি যাক এতিয়া হেৰি কৰিছে কন্টেক্ট কৰিছে তেওঁৰ লগত কন্টেক্ট কৰিব তেওঁ গোটেইখিনি আপোনাক বুজাই দিব আমাৰ অসমত হয় অসমীয়াতে মিটিং খিনি পাব অনন্যা আপুনি হয় তেখেতক কন্টেক্ট কৰিব তেখেতে গোটেইখিনি আপোনাক আইডি দিব পাছৱৰ্ড দিব বুজাই দিব ভাল ধৰণে গুড ইভিনিং হয় হয় আৰু কি কোৱেশ্চন আছিলে আপোনালোকে কৰক আমি ধুনীয়াকে আপোনালোকক বুজাই দিম অৰিদা কিবা সুধিবা নি এনৰাইজ কৰিছা জিন্তিমণি দেউৰী কি ক'ব আপুনি মাইকন কৰি হয় গুড ইভিনিং এই কোম্পানীটোৰ বিষয়ে বাট মানে যেতিয়া জইনিং দিম কিমান পাৰ্চেন্ট মানে বস্তু নিজে ল'ব লাগিব আপুনি 1100 টকাৰ পৰা 4400 টকাৰ ভিতৰত ল'ব লাগিব আৰু আমাৰ যিটো ইনকাম আছে 6000 টকা ইনকাম আছে হা আটাইতকৈ যিটো ডাঙৰ মানে ভাল মানে সেইটো কথা কৈছো 4400 টকাৰ আপুনি
প্ৰডাক্ট ল'ব লাগিব আৰু একদম একেবাৰে সৰুটো যাৰ ধৰি লওক ফাইনেন্সিয়েল কণ্ডিশ্যনটো অকণমান অসুবিধাজনক তেওঁলোকে 1100 টকাৰ প্ৰডাক্ট লৈ পেলাই ষ্টাৰ্ট কৰিব পাৰিব সেইটোত আপুনি ইনকাম পাব 1500 টকা ডেইলি পাৰ ডে হা 1100 যদি এদিনত যদি বস্তুটো প্ৰডাক্ট কৰে তাৰ কিবা কমিশ্যন বা কিবা আহিব নাই আপোনাক আইডি আৰু পাছৱৰ্ড দিম আমি কোম্পানী ফালৰ পৰা আপোনাক আইডি আৰু পাছৱৰ্ড দিম আৰু এটা প্ৰডাক্ট দিম 1100 বস্তু ল'ব লাগিব হয় আপুনি এতিয়া মাৰ্কেটৰ পৰা যেটো কিবা এটা লৈছে মেখলা চাদৰ এযোৰ লৈছে লিপষ্টিক লৈছে ফেচিয়েল কিট লৈছে বা পাৰ্লাৰ গৈ ফেচিয়েল কৰিছে আপুনি কিবা ইনকাম পাইছে জানো নাই পোৱা নাই পোৱা গতিকে আপোনাক এটা আমি কোম্পানী ফালৰ পৰা প্ৰডাক্ট দিম আৰু লগতে লাইফ টাইম ইনকাম কৰিবৰ পৰাকৈ এটা আপোনাক ৰাস্তা দেখুওৱা হৈছে আমাৰ DDREAM আমি আপোনাক দেখুৱাম মাত্ৰ আপুনি ইয়াতে আইডিটো এক্টিভ কৰিব লাগে আৰু আইডি এক্টিভেট কৰাৰ পিছত আপোনাক গ্ৰুপত আমি এড কৰিম যাৰ জৰিয়তে আপুনি গোটেইখিনি ফ্ৰীকৈ ইয়াতে ল'ব পাৰিব ট্ৰেইনিংখিনি থ্যাংক ইউ মেম আৰু কিবা সুধিব না কিবা ৰানু সোণোৱাল বুলি আছে নেকি ৰানু সোণোৱাল আপুনি কিবা সুধিব বিচাৰে যদি সুধি লওক আইডি এক্টিভেট কৰিবৰ বাবে 1000 দামৰে ল'ব লাগিবনে তাতকৈ কমত পাম লগত জইন মই বৰ্তমান কেৰালাত আছো হয় পাৰিব মনটো নেওক আপুনি কেৰালাতে থাকক ইণ্ডিয়াৰ য'তেই নাথাকক ত'ৰ পৰাই কৰিব পাৰিব আমাৰ এইটো ইণ্ডিয়ান কনচেপ্ট হয় আপুনি কৰিব পাৰিব নিহা শৰ্মা যেটো আছে ইয়াতে হয় এতিয়া আপোনাৰ ওচৰত 1000 rupees আছে যেন অনুমান হৈছে মোৰ আপুনি যাৰ জৰিয়তে আহিছে তেওঁক কন্টাক্ট কৰি ল'ব আমি কথা পাতি ল'ম নিজলে ল'লে তাৰ পৰা ইনকাম হ'বনে আপুনি আইডিটো পাব হা আইডি আৰু পাছৱৰ্ডটো দিম সেইটোৱে আপুনি লাইফ টাইমৰ কাৰণে আপোনাৰ কামত আহিব এটো আইডি পাছৱৰ্ড যদি নাপায় আপুনি কেনেকৈ কাম কৰিব বেংকত পাছবুকখন নুখুলিলে আপোনাক ইনকাম দিব জানো স্কুলত যদি বাচ্চাটোক এডমিশন নিদিয়ে আপোনাক মানে পঢ়াব জানো একেই কথা ইয়াতে হয় আপুনি নেহা যাৰ জৰিয়তে আহিছে তেওঁৰ লগত কথা পাতি ল'ব আৰু যিসকল বাহিৰত আছে আমাৰ বাহিৰত এতিয়া বহুখিনি আমাৰ অসমীয়া ল'ৰা আছে তেওঁলোকৰ কাৰণেও এইটো বহুত ভাল হয় কাৰণ বহুত জইন হৈ গৈছে অলৰেডি এতিয়া যিমান কোম্পানীত পায় 10000 15000 যিমান পায় তাতকৈ ইয়াতে বেছি ইনকাম কৰি আছে আমি আপোনালোকক সেইখিনি ৰাস্তা দেখুৱাম আমাৰ লিডাৰ্স আছে লিডাৰ্স অকনমান কৈ দিব আপোনালোকে হয় গুড ইভিনিং মেম গুড ইভিনিং নেটটো শুনা পাইছানে হয় ক্লিয়াৰ মই জ্যোতি হয় গুৱাহাটীৰ পৰা কৈ আছো আপোনালোকে যিসকলে ইয়াত আহিছে একো চিন্তা নকৰাকে ইয়াতে জয়েন হ'ব পাৰিব ইয়াৰ পৰা ঘৰৰ পৰাই যেহেতু কৰিব পাৰে আৰু আপোনালোকে প্ৰডাক্ট এটা যিকোনো এটা হাৰ্বেল প্ৰডাক্ট ল'ব পাৰিব ইয়াতে আমাৰ প্ৰডাক্টখিনিত চাৰ্টিফিকেট আছে আপোনালোকে চিন্তা কৰিব নালাগে আমি বজাৰৰ পৰা সদায় বস্তু কিনিয়ে থাকো য'ত নেকি আমি তাৰ পৰা একো মানে প্ৰফিট নাপাওঁ গতিকে ইয়াতে মাত্ৰ এটা হাৰ্বেল প্ৰডাক্ট আয়ুৰ্বেদিক এটা প্ৰডাক্ট লৈ যেতিয়া জয়েন হ'ব আপোনাৰ লাইফ টাইমৰ কাৰণে ইনকামৰ এখন প্লেটফৰ্ম পাব আৰু আপোনালোকে নিজকে ইয়াত আপগ্ৰেড কৰিব পাৰিব নিজৰ সপোনখিনি পূৰণ কৰিব পাৰিব যিটো আমাৰ সকলোৰে এটা আশা থাকে মনত গতিকে সেইখিনি পূৰণ কৰিব পাৰিব আৰু ঘৰৰ পৰাই যেহেতু কৰিব পাৰে একো চিন্তা কৰিব নালাগে আপোনালোকে ইয়াত কেনেকৈ কাম কৰিম কি কৰিম সকলোখিনি ইয়াত শিকাই দিয়া হ'ব আপোনালোকে একদম একো চিন্তা নকৰাকে আপোনালোকে ইয়াত জয়েন কৰি আপুনি ইনকাম ল'ব পাৰিব যেহেতু আমি কৰি আছো ইয়াতে কাম কৰি আমি ইনকাম লৈ আছো একো চিন্তা কৰিব নালাগে সকলো এটা ঘৰুৱা পৰিৱেশত আমি কাম কৰো প্ৰডাক্টখিনিও আমাৰ হাৰ্বেল হয় মাত্ৰ একবাৰৰ কাৰণে লৈ পেলাই আপুনি জয়েন হ'ব লাগে জয়েন হোৱাৰ বিনিময়ত আপোনালোকে লাইফ টাইমৰ কাৰণে